Hey guys, welcome back to another YouTube channel আৰু এটা ব্লগ হলে আপোনালোকৰ মাজত আকৌ উভতি আহিছো প্ৰথমতে বিহুৰ বহুত শুভেচ্ছা থাকিল আজি বিহু উৰুকা যিহেতু উৰুকাৰ সেই কিবা খাম বুলি ভাবিছো আৰু বস্তু মানুহ তেনেকৈ নাই বাৰু অকল ঘৰৰ মানুহকেইটাই খাম আৰু সেই কি বনাম আপোনালোকক দেখাই দিম লাষ্টলৈকে ভিডিঅ'টো চাই থাকক আৰু লাইক কৰিব আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো চাই থাকক মিট বাই আমাৰ বায়ে বনাইছে জলকীয়া দিছোঁ দেই দি দিয়া জলকীয়া মই দেখাইছোঁহে বনোৱা নাই আৰু ওচৰতে বনাইছোঁ জুই আৰু বায়ে বনাই থাকিব এতিয়া মানে বনাইছোঁ আপোনালোকক ৰেচিপি যদি লাগে প্লিজ কমেণ্ট কৰি জনাব এইটো গোটেই ভিডিঅ'টো মানে এনেকৈ বনোৱাটো হেৰি দেখোৱা নাই বাৰু সেই অকণমান দেখাইছোঁ সেয়া বনাই আছে মাম্মা মছলা চছলা চব দিয়া হৈ গ'ল এতিয়া মাংসটো কি দেখাম দেই আপোনালোকক চবৰে ফেভৰেট গাহৰি এতিয়া আমাৰ বাই এডোখৰ লৈ দেখুৱাছোঁ দি দিয়া বহুত ডাঙৰ মোবাইলত দেখিবলৈ সৰু লৈছোঁ কিন্তু আপোনালোকৰ গাহৰি খাই ভাল লাগে দেই প্লিজ কমেণ্ট কৰি জনাব দেই জুইত আৰু মাংস হৈ গ'ল ৰেডি আমাৰ হৈ আছে মাংস আৰু আমাৰ উতলিবলৈ দিছে মাইকে দেখা দিছে নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এয়া চুজিখিনি গৰম কৰি লৈছোঁ প্ৰথমত নাৰিকলৰ গুড়িখিনিত এতিয়া আমি চেনিখিনি মিক্স কৰি দিম ভালদৰে এতিয়া ভালদৰে কেৰাহীটো গৰম হৈ গৈছে এতিয়া ইয়াত চেনি আৰু নাৰিকলৰ মিক্সখিনি দি দিম লাষ্টত গৰম হোৱাৰ পিছত চুজিখিনি দি দিয়াৰ পিছত ভালকৈ লৰাই থকাৰ পিছত লাডু কৰি পিনি এয়া নাৰিকলৰ লাডু এইখিনি মালপোৱা পিঠাৰ কাৰণে গুড়খিনি লৈ পিনি গৰম পানী দি পিনি ভালদৰে মিক্স কৰি ল'ব লাগিব ভালদৰে মিক্স হোৱাৰ পিছত চাকনি এটাই চাকি দিব লাগিব এইখিনি পিঠা খুন্দি লোৱা হ'ল খুন্দি লোৱাৰ পিছত এতিয়া ভালকৈ ইমান বাতি এটা 4বাৰ লৈছোঁ এতিয়া ইয়াত গৰম কৰা চুজি অকণমান দি দিছোঁ
তাৰ পৰা নাৰিকল দি দিছোঁ, নাৰিকলৰ গুৰিখিনি। যোনখিনি গুড়ৰ পানী আছিলে সেইখিনি এতিয়া ভালদৰে ইয়াত মিক্স কৰি ল'ম। এতিয়া ইয়াত বেকিং দিয়া হ'ল। চফ দি দিলোঁ। এতিয়া চব ভালদৰে মিক্স কৰিব। বস্তুটো অকণমান পনীয়া কৰিব। ইমান বেছি পনীয়াও নহয়, বেছি ডাঠো নহয়। এতিয়া ইয়াত ইলাইচি গুড়ি দিয়া হৈছে। কণী 5টা আমি এনেকৈ ৰৈ পিনি ভাঙি ল'ম। ইমানটো কাপত আপোনালোকে চেনি ল'ব 2 কাপ। এতিয়া সেই একেটা কাপতে ৰিফাইন একাপ লৈ ল'ব। এতিয়া সেই একেটা কাপেৰে 2 কাপ ময়দা ল'ব। এতিয়া ইয়াত দিব বেকিং। এইখিনি চকলেট হয়, মেল্ট কৰি লোৱা। ভালকৈ মিক্স কৰিব। এনেই ডিজাইন এটা বনাবলৈ ট্ৰাই কৰিছিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব প্লিজ। এতিয়া এনেকুৱা টুথপিক এডাল ভৰাই চাব যেন ইয়াত কেকটো লাগি আহিছে নি। তেতিয়া কেকটো যদি লাগি আহিছে ভালকৈ সিজা নাই আৰু অলপ দেৰি দিব। আমাৰটো সিজিলে তো এইটো ইমান ভালকৈ নুফুলিলে মানে
ধুনীয়াকৈ বনাই দেখাম আপোনালোকক। কেকটো ভালকৈ চাব কিমান সফ্ট হৈছে, কাটি দেখাম ৰ'ব। আমাৰ ঘৰত পিঠা এইবোৰ বনাইছিলোঁ, চিৰা জলপান। আপোনালোকক বিহুৰ বহুত শুভেচ্ছা থাকিল। ভিডিঅ'টো যিহেতু দেৰিকৈ গৈছে বেয়া নাপাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। বাই বাই।